Hello, my dear students. Welcome to Assam Course English tutorial. Assam Course English tutorial. তোমালোকে গম পাই আছা বা চাই আছা 500 গ্রামার কোয়েশ্চন আমি সলভ কৰি আছো। আমি ইতিমধ্যে নেৰেশ্যন আৰু ভয়েস চেঞ্জ সলভ কৰিলো আৰু এতিয়া আমি চেঞ্জ অফ ডিগ্ৰী অৰ্থাৎ এইটো ট্ৰান্সফরমেশন অফ সেন্টেন্সৰ ভাগত পৰে। ট্রান্সফরমেশন অফ সেন্টেন্স আমাৰ এইচএছত লাগে যে অৰ্থৰ পৰিৱৰ্তন নকৰাকৈ বাক্য সলনি। ইয়াৰ ভিতৰত চেঞ্জ অফ ডিগ্ৰী পৰিৱৰ্তন আমি কৰিব লাগিব অৰ্থৰ কোনো চেঞ্জ নহ'ব বা মিনিং উইদাউট চেঞ্জিং দ্য মিনিং। গতিকে এই শিতানত বা ষ্টেজত চেঞ্জ অফ ডিগ্ৰী আমি লৈছো। ডিগ্ৰী চেঞ্জ কৰিবলৈ হ'লে আমি প্ৰথমতে জানিব লাগিব ডিগ্ৰী কেই প্ৰকাৰ। আমি জানো তোমালোকে জানা যে ডিগ্ৰী হ'ল তিনি প্ৰকাৰ: পজিটিভ, কম্পারেটিভ আৰু সুপারলেটিভ। পজিটিভ, কম্পারেটিভ আৰু সুপারলেটিভ। গতিকে এই তিনি প্ৰকাৰ ডিগ্ৰী প্ৰশ্নটো হ'ব ওলোটা পালোটাকৈ। তোমাক যদি পজিটিভ দিয়া থাকে তেনেহ'লে তোমাক ক'ব পাৰে কম্পারেটিভ কৰা। পজিটিভ ডিগ্ৰী এটা বাক্য দিলে তোমাক ক'ব পাৰে তুমি কম্পারেটিভ কৰা, বা কম্পারেটিভৰ এটা বাক্য দিলে ক'ব পাৰে তুমি সুপারলেটিভ কৰা, বা সুপারলেটিভ এটা বাক্য দিলে তুমি আকৌ ওলোটা এইটো পজিটিভ কৰা, এনেকুৱা ক'ব পাৰে বা আহিব পাৰে। গতিকে আমি প্ৰথম কথাবিলাক জানি লওঁ ডিগ্ৰী কি। ডিগ্ৰী হ'ল তুলনা। কিহৰ তুলনা? এডজেক্টিভ। ডিগ্ৰী হ'ল এডজেক্টিভৰ তুলনা। এডজেক্টিভ এডজেক্টিভ মানে বিশেষণ। আমি অসমীয়াত লিখো বিশেষণ। আৰু এডজেক্টিভ হ'ল নাউনৰ গুণ বা দোষ, কোৱালিফিকেশ্যন অফ নাউন এইটো। গতিকে এডজেক্টিভৰ এই গুণ দোষবিলাক আমি তুলনা কৰোঁ কিহেৰে? ডিগ্ৰীৰে। যেনে ভাল, বেছি ভাল, অতি ভাল, এনেকুৱা। এজন ভাল মানুহ, এজন বেছি ভাল মানুহ, এজন অতি ভাল মানুহ, এনেকুৱা। গতিকে এই ডিগ্ৰী আমি এতিয়া ল'ম যে তিনি প্ৰকাৰ ডিগ্ৰী তিনি প্ৰকাৰ। আৰু এই তিনি প্ৰকাৰ ডিগ্ৰী পজিটিভ হ'ল, পজিটিভ ডিগ্ৰী হ'ল যে ইয়াত কোনো তুলনা নহয়। পজিটিভ ডিগ্ৰীত কোনো তুলনা নহয়। এইটো প্ৰথম লিখিলো, নো আদাৰ বয় ইন ক্লাছ ইজ এজ গুড এজ হি। শ্ৰেণীৰ কোনো ল'ৰাই এই ল'ৰাটোৰ দৰে ভাল নহয়। এইটো তুলনা নহয়, এনেই এটা কৈছে আৰু শ্ৰেণীৰ কোনো ল'ৰাই এই ল'ৰাজনৰ দৰে ভাল নহয়, এইটো পজিটিভ ডিগ্ৰী বুলি কয়। আৰু কম্পারেটিভ হ'লে কি ক'ব? দুজনৰ মাজত তুলনা। এজন, দুজন, ইয়াৰ মাজত তুলনা, ভাল বেয়া। এইজন বেছি ভাল, এইজনতকৈ বেছি, দুজনৰ মাজত, এইজন দুজনৰ মাজত। যেনে হি ইজ বেটাৰ দেন এনি আদাৰ বয় ইন দ্য ক্লাছ। এই বাক্যটোৰ অৰ্থ, এই বাক্যটোৰ পজিটিভ কম্পারেটিভ হ'ব হি ইজ বেটাৰ দেন এনি আদাৰ বয় ইন দ্য ক্লাছ। গতিকে এনেকুৱা হ'ব ডিগ্ৰী, কম্পারেটিভ। সুপারলেটিভ আহোঁ আমি, হি ইজ দ্য বেষ্ট বয় ইন দ্য ক্লাছ। হি ইজ দ্য বেষ্ট বয় ইন দ্য ক্লাছ। এইটো হ'ল সুপারলেটিভ ডিগ্ৰী। অৰ্থাৎ বেষ্ট বয় ইন দ্য ক্লাছ, ক্লাছৰ যিকেইজন আছে ল'ৰা ছোৱালী, ছাত্ৰ, ক্লাছতো বহু ছাত্ৰ থাকে। গতিকে এইজন সকলোতকৈ বেষ্ট, অতি ভাল, আৰু বহুতৰ মাজত এজন ভাল। এমং সাম ষ্টুডেণ্ট বা সাম ষ্টুডেণ্ট হি ইজ বেষ্ট, হি ইজ দ্য বেষ্ট। গতিকে হি ইজ দ্য বেষ্ট বয়, সি ক্লাছৰ আটাইতকৈ ভাল ল'ৰা। এইটো হ'ল মোটামুটি এই ডিগ্ৰীৰ সহজ সূত্ৰ, সহজ ব্যাখ্যা। পজিটিভ, কম্পারেটিভ, সুপারলেটিভ। কিন্তু প্রথম প্রশ্ন তেনেকৈ আমি আলোচনা কৰিলো। প্ৰথম প্ৰশ্নটো আমি আলোচনা কৰি এনেকৈ
যে ডিগ্ৰী তিনি প্ৰকাৰ পজিটিভ কম্পাৰেটিভ আমি পিছৰ যিকেইটা বাক্য এইকেইটা বাক্য পিছৰ এইকেইটা বাক্য 2 নম্বৰ এই 2 নম্বৰ বাক্য তেনেকৈ আমি লিখিছো যে আমি পজিটিভ ডিগ্ৰী লিখিলে কেনেকৈ লিখিব লাগে কম্পাৰেটিভ কেনেকৈ লিখিব লাগে সুপাৰলেটিভ কেনেকৈ লিখিব লাগে এইবিলাক কথা কৈছো আমি এতিয়া 2 নম্বৰ প্ৰশ্নলৈ যাওঁ very few metals are so precious as gold very few metals are so precious as gold খুব কম সংখ্যক ধাতু সোণতকৈ মূল্যৱান খুব কম সংখ্যক ধাতুহে সোণতকৈ মূল্যৱান এইটো ইয়াত কোৱা হৈছে very few metals are so precious as gold এইটো পজিটিভ ইয়াত তুলনা হোৱা নাই অৰ্থাৎ ডিগ্ৰী নিয়ম মতে ইয়াত তুলনা হোৱা নাই তো তুলনা হ'ব লাগে কি হ'ব লাগে কম্পাৰেটিভ হ'ব লাগে দুজনৰ মাজত এইটো মই কৈছো অলপ আগতে যে তুলনাটো দুজনৰ মাজত হ'ব তুলনাটো হ'ব দুজনৰ মাজত ইয়াত তুলনা হোৱা নাই এইটো পজিটিভ এটা ইয়াত gold is more precious than most other metals ইয়াত কোৱা হৈছে gold is more precious than most other metals ইয়াত দুটাৰ মাজত তুলনা হৈছে most other metals আৰু gold most other metal আৰু gold এইটো আৰু এইটো গতিকে তুলনা ইয়াত অলপ বেলেগকৈ লিখিছে যে gold বেছিভাগ ধাতুতকৈ মূল্যৱান precious মূল্যৱান সকলো ধাতুতকৈ কোৱা নাই তোমালোক মন কৰিবা সকলো ধাতুতকৈ কোৱা নাই কিছুমান ধাতুতকৈ মূল্যৱান বা বেছিভাগ ধাতুতকৈ মূল্যৱান বুলি এই ক্ষেত্ৰত আমি কেনেকৈ লিখিম a few metals are so precious as gold is more precious than most other metals comparative লিখা যাব কেনেকৈ যে সোণ বহু ধাতুতকৈ মূল্যৱান gold is more precious than most other metals superlative তেনেকৈ লিখা হ'ব gold is one of the most precious metal ইয়াত one of the আছে এটা one of the এইটো এই যে one of the এইটো কিন্তু কথা আছে one of the এইটো লিখিছে যে one of the কথাটো এনেকুৱা যে ইয়াত সকলো ধাতুতকৈ কোন মূল্যৱান বুলি কোৱা নাই বেছিভাগ ধাতুতকৈ হৈছে সেইকাৰণে ইয়াত কোৱা হয় gold is one of the কোন বেছিভাগ ধাতুতকৈ উৎকৃষ্ট ধাতু কোন বেছিভাগ ধাতুতকৈ উৎকৃষ্ট ধাতু অৰ্থাৎ এইটো হ'ল বেছিভাগ ধাতুতকৈ সকলো ধাতু gold is not the most precious of all metal to কোৱা নাই gold is the most precious of all metal to কোৱা নাই সকলো ধাতুতকৈ কোৱা নাই one of the গতিকে এইটো a few টো আমি অলপ আগতে কৈছো a few metals বহু কম ধাতুহে সোণৰ দৰে মূল্যৱান পজিটিভ দিটো আছে মন কৰিবা যদি সিম্পল প্ৰশ্ন হ'লে সাধাৰণ প্ৰশ্ন হ'লে gold is as precious as other metals এনেকুৱা হ'লে কিন্তু gold is precious than other metals এনেকৈ আহিলে কিন্তু ইয়াত তেনেকৈ a few metals are so precious as gold এটি মন কৰিবা a few very few থাকে বা a few থাকে তেতিয়াহ'লে আমি কৰিব লাগিব gold is more precious than most of the other metals বেছিভাগ ধাতুতকৈ কোন মূল্যৱান কম্পাৰেটিভ আৰু সুপাৰলেটিভ হ'ব gold is one of the most precious কোন বেছিভাগ মেটেলতকৈ বা ধাতুতকৈ মূল্যৱান এইকেইটা কথা মনত ৰাখিব চিধা এই 2 নম্বৰ প্ৰশ্ন চিধা হোৱা নাই এইটো very few most other metals one of the most এনেকুৱা লিখিব লাগিব গতিকে এইটো এৰিলো আমি এতিয়া আমি যাম 3 নম্বৰ এইটো প্ৰশ্ন he is as competent as any other man he is as competent as any other man তেওঁ অন্য যিকোনো মানুহতকৈ কম্পিটেন্ট মানে প্ৰতিযোগিতা কৰিব পৰা যোগ্যতা আছে গতিকে he is as competent as any other man তেওঁ যিকোনো মানুহৰ সৈতে কম্পিট কৰিব পৰা যোগ্যতা আছে কম্পিটেন্ট গতিকে এইটো তুলনা হয় পজিটিভ মানে তুলনা নহয় এটা সমতা বুজায় এটা এনেকুৱা মানে কম্পাৰিজন কৰিলে ক'ব লাগিব he is not less competent than any other man তো কম্পাৰিজন এনেকৈ less শব্দটো আমি কিয় ব্যৱহাৰ এনে চিধা কথা এই কথাটো এইটো যদি পজিটিভ এই বাক্যটো he is as competent as any other man এই বাক্যটো যদি চিধা কম্পাৰিজন কৰিব লাগে he is more competent than any other man এইটো লিখিলে হ'ব
he is more competent than any other. কারণ আমি পজিটিভত এজ কম্পিটেণ্ট এজ ইত্যাদি কৰোঁ এজ কম্পাৰেটিভত মোৰ বা ER এনেকুৱা যদি কৰোঁ দেন এইটা যোগ হয় মোৰ ER দেন এইবিলাক যোগ হয় বা এইবিলাক লিখিব লাগে গতিকে এই লেছ শব্দটো কিয় আহে গতিকে লেছ শব্দটো আহে এইকাৰণে যে আমি ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্সত সদায় অৰ্থটোৰ প্ৰতি মনোযোগ দিব লাগে আমি যেতিয়া এই পজিটিভ ডিগ্ৰীৰ পৰা কম্পাৰেটিভ কৰিলোঁ অৰ্থটো পৰিৱৰ্তন হ'ল আমি এডজেক্টিভৰ তুলনাটো কৰিলোঁ কম্পিটেণ্ট অৰ্থটোৰ পৰিৱৰ্তন আমি যদি কওঁ হি ইজ মোৰ কম্পিটেণ্ট দেন এনি আদাৰ এইটো অৰ্থটো নহ'ব কাৰণ ইয়াত কথা হৈছে হি ইজ এজ কম্পিটেণ্ট এজ এনি আদাৰ ইয়াত সমান হৈছে এনি আদাৰ মেনৰ সৈতে হি এই হি সমান এইটো যদি হি হয় আৰু এইটো আদাৰ মেন হয় তেনেহ'লে সমান এইটো সমান বুলি কৈছে এটা কথা হৈছে কি আমি ধৰি লৈছোঁ এইটো সমান কিন্তু আমি যদি কম্পাৰেটিভ ডিগ্ৰী ব্যৱহাৰ কৰি লিখিব পাৰোঁ বাক্যটো বা লিখোঁ তেনেহ'লে আমি এই যে যিটো তাৰ কনচেপ্ট সমান যিটো অৰ্থটো সমান বা তুলনাটো সমান আছে সেইটো কিন্তু সলনি হ'ব নালাগিব গতিকে এনেকৈ লিখিলে হি ইজ নট লেছ কম্পিটেণ্ট দেন এনি আদাৰ মেন তেওঁ অন্য মানুহতকৈ কম সমকক্ষ নহয় বা প্ৰতিযোগী নহয় বা প্ৰতিযোগিতা কৰিব পৰা গুণ তেওঁৰ কম নাই এনেকুৱা গতিকে এই বাক্যটো হি ইজ নট লেছ কম্পিটেণ্ট কম কম্পিটেণ্ট নহয় নট দিছে এটা নট আমি নিগেটিভ ব্যৱহাৰ কৰোঁ নট লেছ কম্পিটেণ্ট আমি নিগেটিভ নট দি পেলাই আমি বাক্যটো লেছ কম্পিটেণ্ট দি পেলাই অৰ্থটো একে ৰাখিলোঁ অৰ্থাৎ তেওঁ সমান আমি দেন আদাৰ এই ব্যৱহাৰ কৰিলোঁ দেন আৰু আদাৰ ব্যৱহাৰ কৰিলোঁ কম্পাৰেটিভটো ব্যৱহাৰ কৰা সেইটো ব্যৱহাৰ কৰিলোঁ আৰু নট লেছ কম্পিটেণ্ট ব্যৱহাৰ কৰিলোঁ আৰু এইটো এই প্ৰথম যিটো বাক্য সেই বাক্যটোৰে এনেকৈ লিখি আমি কম্পাৰেটিভ কৰিলোঁ কিন্তু অৰ্থটো ঠিকে ৰাখিলোঁ এইটো হ'ল কথা গতিকে তোমালোকে এনেকৈ চেষ্টা কৰিবা যাতে অৰ্থটো ঠিকে থাকে এইটো হ'ল ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্সৰ এটা মূল লক্ষ্য বা মূল নিৰ্দেশ যে উইদাউট চেঞ্জিং দ্য মিনিং হ'লে তুমি নট বহুৱাই যদি পাৰা উল্টাকৈ লিখি লেছ কম্পিটেণ্ট আৰু নটটো লিখিলে লেছ কম্পিটেণ্ট গতিকে অৰ্থটো ঠিকে থাকে নহয় তেওঁ কম নহয় সমান আমি যদি লিখোঁ হি ইজ নট লেছ tall he is not less tall than his brother he is not less tall than his brother ইয়াত কি বুজায় তেওঁ তেওঁৰ ভাগতকৈ কম ওখ নহয় নট লেছ টল কম ওখ নহয় অৰ্থাৎ সমান এইটো বুজাইছে নট লেছ টল নহয় সমান গতিকে আমি এইটোত পাইছোঁ এজ কম্পিটেণ্ট সমান তেওঁ অন্য মানুহৰ সৈতে সমান সমকক্ষ গতিকে আমি নট লিখি পেলাই লেছ কম্পিটেণ্ট লিখি পেলাই দেন এনি আদাৰ এইটো আমি কম্পাৰেটিভৰ ফৰ্ম দেন এনি আদাৰ গতিকে এইটো লিখি আমি কি কৰিলোঁ উইদাউট চেঞ্জিং দ্য মিনিং অৰ্থৰ পৰিৱৰ্তন নকৰাকৈ আমি কি কৰিলোঁ কম্পাৰেটিভ কৰিলোঁ এইটো হ'ল এই ধৰণৰ কৌশলেৰে আমি কম্পাৰেটিভ কৰিলোঁ গতিকে এইটো হ'ল নিয়ম বা এনেকৈ কৌশল কৰি আমি লিখিব লাগিব আচ্ছা এতিয়া আহোঁ আমি এই বাক্যটোৰে 3 নম্বৰ সুপাৰলেটিভ হি ইজ দ্য মোষ্ট কম্পিটেণ্ট অফ অল হি ইজ দ্য মোষ্ট কম্পিটেণ্ট এইটো হ'ল বেলেগ সুপাৰলেটিভ কৰিব লাগিলে আমি কি কৰিম অফ অলটো লাগিব সকলোৰ ভিতৰত বা বেছি মানুহৰ মাজত হি ইজ দ্য মোষ্ট কম্পিটেণ্ট এইটো লিখিব লাগিব হি ইজ দ্য মোষ্ট কম্পিটেণ্ট আমি সুপাৰলেটিভত পাওঁ এতিয়া আমি আহোঁ 4 নম্বৰটো নাহোঁ আমি 4 নম্বৰটো very few subjects are so easy as this subject
very few subjects are so easy as this subject. এইটো যেনে ইয়াৰ আগত এটা পাইছো আমি গোল very few metals are so বেছি আছে দেন গোল এনেকুৱা পাইছো না গতিকে আমি এইটো পাইছো very few subjects are so easy as this subject. বহুত কম বিষয় এই বিষয়টোতকৈ ইজি এই বিষয়টো বহু কম বিষয়তকৈ সহজ বা very few subjects are so easy as this subject. এই বিষয়টো very few subjects are so easy as this subject. এই সাবজেক্টটো বহু সংখ্যক বা কিছু সংখ্যক কিতাপ সাবজেক্টতকৈ ইজি অলপ সংখ্যক সাবজেক্ট বা বিষয়তকৈ ইজি বুলি কোৱা হৈছে সহজ এইটো হ'ল পজিটিভ আচ্ছা এতিয়া আমি ইয়াত বুজিলো যে এই সাবজেক্টটো তুলনা হৈছে কেনেকৈ এই সাবজেক্টটো বহু কম সাবজেক্টৰ দৰে বহু কম সাবজেক্ট এইটোৰ দৰে সহজ অর্থাৎ বেশিরভাগ সাবজেক্ট টান অর্থাৎ অলপ সংখ্যক সাবজেক্টে এই সাবজেক্টৰ দৰে সহজ এই কথাটো আমি বুজিলো এইটো পজিটিভ এনেকৈ দিয়া হৈছে গতিকে কম্পাৰেটিভ কৰিলে আমি দিস ইজ ইজিয়াৰ দিস সাবজেক্ট ইজ ইজিয়াৰ দেন most other subjects ইয়াত সাবজেক্টটো লিখিব লাগিছিল নিলিখিলে হয় দিস ইজ ইজিয়াৰ এইটো সহজ কিহতকৈ সহজ দেন most other এই বিষয়টো সহজ বহু সংখ্যক সাবজেক্টতকৈ এই সাবজেক্টটো সহজ এইটো হ'ল কম্পাৰেটিভ গতিকে আমি কম্পাৰেটিভ কৰিলে নিয়ম আছে কি ইয়াৰ দেন আদাৰ সাবজেক্ট ইয়াৰ আৰু ইয়াৰ ব্যৱহাৰ কৰিব ইয়াৰ আৰু দেন এইটো দুটা ব্যৱহাৰ কৰি ইয়াৰ দেন ব্যৱহাৰ কৰা হৈছে ব্যৱহাৰ কৰি কম্পাৰেটিভ কৰা হৈছে গতিকে এইটো সিমান সহজ নহয় কাৰণ ইয়াত এই আগৰ দৰে ফিউ মেটেলছৰ দৰে ইয়াত কোৱা হৈছে কি চিধা চিধি নহয় দিস সাবজেক্ট ইজ as easy as this subject এনে নহয় very few subjects are so easy বা as easy as this subject খুব কম সংখ্যক সাবজেক্টে এই সাবজেক্টটোৰ দৰে সহজ গতিকে এই কনসেপ্টটো very few সাবজেক্ট গতিকে সকলোতকৈ নহয় এইকাৰণে অলপ কনফিউজ হ'ব পাৰা তোমালোকে দিস ইজ ইজিয়াৰ দেন most other subject বহু সংখ্যক বিষয়তকৈ এই বিষয়টো সহজ গতিকে বহু সংখ্যক যে most other subject এইটো এটা ধৰি আৰু দিস সাবজেক্টটো এটা ধৰি দুটাৰ মাজত তুলনা দেখুৱাই কম্পাৰেটিভ কৰা হৈছে এতিয়া সুপাৰলেটিভত আহো দিস ইজ ওৱান অফ দি ইজিয়েষ্ট সাবজেক্ট সুপাৰলেটিভত কোৱা হৈছে দিস ইজ ওৱান অফ দি ইজিয়েষ্ট সাবজেক্ট এইটো আটাইতকৈ সহজ বিষয় এতিয়া সুপাৰলেটিভৰ নিয়মটো হ'ল তুমি লিখিব লাগিব most নাইবা est কিছুমান শব্দত most কিছুমান est আৰু দি আৰ্টিকেলটো বহাব লাগিব দি মানে নিৰ্দিষ্ট কৰি দেখুৱাব লাগিব গতিকে দিস ইজ ওৱান অফ দি এই যে দি আমি লিখিছো আৰু ইজি সৈতে ইএসটি যোগ দিছো গতিকে এইটো সুপাৰলেটিভ কৰাৰ নিয়ম সুপাৰলেটিভ কৰিব লাগিলে most নহলে ইএসটি যোগ কিছুমান শব্দত কিছুমান নাউনত most আৰু কিছুমান নাউনত ইএসটি যোগ দিব লাগে যেনে কম্পাৰেটিভত কিছুমান নাউনত ER আৰু কিছুমান নাউনত more যোগ দিব লাগিব ER বা more যোগ দিব লাগিব গতিকে এনেকৈ কৰা হ'ব গতিকে তোমালোকে জানি ল'বা যে প্ৰথমতে আমি কি কৰিম নিয়মটো যে যদি সুপাৰলেটিভ কৰিব লাগে তেনেহলে আমি কি কৰিম
most বা est যোগ দিম আৰু আৰ্টিকেলটো বহাম দি যদি কম্পাৰিটিভ কৰিব লাগে কি কৰিম more বা est more বা est যোগ দি পেলাই কম্পাৰিটিভ দুজনৰ মাজত হলে more নাইবা est কিছুমান নাউন আছে more ব্যৱহাৰ কৰিব যেনে more beautiful এটা বিউটিফুল আর নহয় ইয়ার নহয় বিউটিফুলত more beautiful আর কুইক বা কুইকার কুইকেস্ট ইজি ইজিয়ার ইজিয়েস্ট ইজিয়ার কি মোর ইজি মোস্ট ইজি নহয় ইজি ইজিয়ার ইজিয়েস্ট এনেকুৱা গতিকে এই হল কথা এতিয়া নাম্বাৰ 4 আমি আহো ভেৰি ফিউ সাবজেক্টস আর নাম্বাৰ 4 কৰিলো গতিকে এতিয়া আহো আমি নাম্বাৰ 5 no animal is as useful as the cow no animal is as useful as the cow এইটো হল পজিটিভ ডিগ্ৰী ইয়াত কেনেধৰণৰ তুলনা কৰা হৈছে কোনো জন্তুৱেই গৰুৰ দৰে উপকাৰী নহয় কোনো জন্তুৱেই গৰুৰ দৰে উপকাৰী নহয় গতিকে এইটো সমান সমান বুজাইছে মোটামুটি কনসেপ্টটো সমান গৰু আর কোনো গরু এটো পজিটিভ এটো এনে কনসেপ্টত পজিটিভ ধরা হয় কম্পারিটিভত the cow is more useful than any other animal আমি ধরিম গরু অন্য জন্তুতকৈ বেশি উপকারী বা অন্য জন্তুতকৈ গরু বেশি উপকারী ইয়াত গরু এটা আর অন্য গরু বা অন্য জন্তু দুটাৰ মাজত তুলনা হৈছে গরু আৰু অন্য জন্তু গরু আৰু অন্য জন্তু গতিকে এই দুটাৰ মাজত তুলনা হৈছে এই দুটাৰ মাজত গতিকে এইটো কম্পাৰিটিভ গতিকে ইয়াত মোর ব্যবহার করা হয়েছে দেন ব্যবহার করা হয়েছে মোর দেন এইটুকু সুপারলেটিভ করলে কি হবো the cow is the most useful of all animals বহুত বিলাক জন্তুৰ মাজত বহু সংখ্যক বিভিন্ন জন্তুৰ মাজত গৰু আটাইতকৈ উপকাৰী জন্তু গৰু আটাইতকৈ উপকাৰী জন্তু এইটো সহজ ডিগ্ৰী টান বিলাক হল তোমালোকৰ এই যে ভেৰি ফিউ বা মোস্ট আদাৰ্স এনেকুৱা কিছুমান আছে তোমালোকে দেখিবা এই যে আমি কৰিলো 1 নম্বৰ নহয় 2 নম্বৰটো ভেৰি ফিউ এনেকুৱা ভেৰি ফিউ মেটেলছ মোস্ট আদাৰ মেটেলছ বা কৰিছো ওয়ান অফ দি মোস্ট স্পেচিয়াছ মেটেল এইটো কৰিছো ইয়াত এনেকুৱা তুলনা হলে যে তুলনাটো কেনেকুৱা হ'ব তোমাক দিয়া হৈছে সহজ হব কেনেকুৱা যে পজিটিভৰ ইটোৰ লগত ইটো ৰিজাইছে এইটো সমান এইটো সমান মোটামুটি কম্পাৰিটিভত কোৱা হৈছে এটা তুলনা কৰিছে দুটাৰ লগত সরি তুলনা কৰিছে দুটাৰ লগত দুজনৰ মাজত তুলনা হৈছে সুপাৰলেটিভত কোৱা হৈছে এজন বা এটা বহুতৰ মাজত এই এটা ইটো শ্ৰেষ্ঠ বা কিবা এনেকুৱা গতিকে কম্পাৰিটিভত পজিটিভত আমি কি ব্যৱহাৰ কৰিম as good as beautiful as এনেকুৱা আৰু কম্পাৰিটিভত আমি কি ব্যৱহাৰ কৰিম more than বা er than সুপাৰলেটিভত কি হবে est most বা ফার্স্ট est এনেকুৱা যোগ দি পেলাই আমি সুপাৰলেটিভ কৰিম গতিকে ইটো যদি পজিটিভ হয় ইটো কম্পারেটিভ ইটো সুপারলেটিভ এনেকুৱা এইখিনি কথা তোমালোকে যদি মনত ৰাখিব পাৰা তেনেহলে তোমালোকে সহজে
ডিগ্ৰী চেঞ্জ কৰিব পাৰিবা। কিন্তু মনত ৰাখিবা যে ডিগ্ৰী সলনি কৰোঁতে তোমালোকে অৰ্থৰ সলনি কৰিব নোৱাৰিবা। অৰ্থৰ সলনি কৰিব নোৱাৰিবা। দৰকাৰ হ'লে নিগেটিভত লিখিবা। প্ৰশ্নটো নিগেটিভত লিখি তেনেকৈ চেষ্টা কৰিবা। যে he is a good boy. He is a good boy. He is a good boy. এইটো লিখিলো আমি। He is a good boy. এইটো যদি আমি বাক্যটো অৰ্থৰ সলনি নকৰাকৈ লিখো তেতিয়াহ'লে কি লিখিব লাগিব আমি? নিগেটিভ কৰিলে he is not a bad boy. এই নটটো দি পেলাই গুডৰ অপজিট এন্টনিম এটা দি পেলাই আমি বাক্যটো সমতা স্থাপন কৰিলো। অৰ্থাৎ বাক্যটো কি কৰিলো আমি? নিগেটিভ কৰিলো কিন্তু অৰ্থটো ঠিক হ'ল। বেডটো লিখি বেডৰ বেড ল'ৰাজন ভাল, ল'ৰাজন বেয়া নহয়। ঠিক ডিগ্ৰীটো তেনেকুৱা যে ডিগ্ৰীটো তেনেকুৱা এই যে হি ইজ নট লেছ কম্পিটেণ্ট, এই যে হি ইজ নট লেছ কম্পিটেণ্ট দেন এনি আদাৰ মেন। তেওঁ কোনো গুণে কম নহয়, অৰ্থাৎ সমান। তেওঁ দৌৰত কোনো গুণে তেওঁতকৈ কম নহয়। এইটো বুজাও নেকি? যে দৌৰত তেওঁৰ সৈতে মই কোনোদিনে কম নহয়, অৰ্থাৎ সমান। এই সমতা বুজাবলৈ এনেধৰণৰ নিগেটিভ দি বা এন্টনিম দি এনেকৈ অৰ্থৰ পৰিৱৰ্তন নকৰাকৈ আমি ডিগ্ৰীৰ পৰিৱৰ্তন কৰিব পাৰোঁ। এইটো হ'ল তোমালোকৰ আজিৰ লেচন। এইটো হ'ল তোমালোকৰ আজিৰ লেচন। গতিকে মই আশা কৰোঁ তোমালোকে ভিডিঅ'বোৰ চাই আছা আমাৰ, আৰু তোমালোকে কিছু বুজিব পাৰিছানে? গ্ৰামাৰ কিছু বুজিব পাৰিছা? তোমালোকে যদি নুবুজা বা বুজা নাই বা কিবা অসুবিধা হৈছে, আমি সহজ কৰিয়ে বুজাই দিছোঁ। তেনেহ'লে টেলিগ্ৰাম চেনেলত তোমালোকে এই কমেণ্টবোৰ লিখিব, আৰু বাৰু তোমালোকে মন্তব্য দি লিখিব পাৰা যে এইটো বুজি পোৱা নাই ছাৰ, এইটো বুজাই দিব লাগে। আৰু এনেকুৱা ভিডিঅ' পাবলৈ হ'লে তোমালোকে কি কৰিব লাগিব? তোমালোকৰ সুবিধাৰ বাবে ছাবস্ক্ৰাইব কৰিব লাগিব, শ্বেয়াৰ কৰিব লাগিব, লাইক কৰিব লাগিব। আগলৈ আমি তেনেকুৱা ভিডিঅ' দি থাকিম তোমালোকৰ সুবিধাৰ বাবে, তোমালোকে যাতে পৰীক্ষাত ভাল নম্বৰ পোৱা সেইকাৰণে। গতিকে তোমালোকৰ কৰ্তব্য হ'ব যে তোমালোকে এই কৰিব লাগিব, এইটো শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লাইক কৰিব লাগিব। তেনেহ'লে আমি উৎসাহিত হ'ম আৰু তোমালোকেও বেছি বেছি ভিডিঅ' পাই থাকিবা।